হেল্ল' এভৰিৱান, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু গৰু বিহুনো কেনেকৈ পাৰ কৰোঁ, কেনেকৈ কি কৰোঁ, দিনটো কেনেকৈ কটাওঁ, আপোনালোকক ধুনীয়াকৈ দেখাই যাম। আমাৰ ইয়াত যিহেতু প্ৰত্যেক বছৰে গৰু বিহুৰ দিনাই সম্প্ৰীতি জলপান পাতে, তাৰো কিছু মুহূৰ্ত আপোনালোকক তেন্তে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ আৰু মই ওলাওঁগৈ। বাই বাই। এয়া গৰু চাট দেউতাই বনাই থৈ দিছে। এয়া ফাইনেলি মই ওলাই মেলি আহিলোঁ। গামোচাৰে ভাজতে সাঁচি ৰখা মৰমে ললে আজি মোকে সাবতি সবে ইয়াত কেইজনী আছে আমাৰ লিখিব লাগিব দেই, সেইমতে আহিব লাগিব আমাৰ সবে। এয়া আমাৰ কৰ্মশালাৰ কিছু মুহূৰ্ত। আমন্ত্ৰিত বিহু দলৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত আগবঢ়ালোঁ।
আমাৰ বয়োজ্যেষ্ঠৰ লগতে ডেকা গাভৰু হুঁচৰি। ধুনীয়া এয়া আমাৰ কৰ্মশালাৰ কণমানি ঢুলীয়াগীতা। এয়া কৰ্মশালাৰ আটাইতকৈ ডাঙৰ নাচনীকেইজনী। কৰ্মশালাৰ প্ৰমাণপত্ৰ বিতৰণৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু এয়া জলপান খাবলৈ আহিলোঁ এতিয়া। এইটো শেষৰটো হুঁচৰি দল। এতিয়া ঘৰ আহি মেলি এই কাপোৰ চাপোৰ সলাইছোঁ আৰু সলাই এতিয়া গৰু আহিব, জাকটো শুঙিবলৈ আহিছোঁ। শুঙিব লাগে বোলে, কিবা নিয়ম আছে। মাখিয়তী পাত তেতিয়া উলিয়াই থৈছে, এইফালে নতুন পঘা। এয়া গৰুক পিঠা খুৱাই দিছে মায়ে। মেকআপ ৰিমুভ কৰাই নাই, এতিয়া ৰিমুভ কৰিমগৈহে। তেন্তে আজিৰ ব্লগটো ইমানতে সমাপ্ত পাইছোঁ। বাই বাই।